কোন দেশৰ সংসদক নেশ্যনেল ডায়েট কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জাপান। 2022 চনৰ নৰ্থ ইষ্ট অলিম্পিক কোন ৰাজ্যত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মেঘালয়। ৰাষ্ট্ৰীয় হিন্দী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 14 ছেপ্টেম্বৰ। জলদাপাৰা নেশ্যনেল পাৰ্ক ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, পশ্চিম বংগ। ফুলদেই উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, উত্তৰাখণ্ড। ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি কি হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰঙালাও। বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 18 এপ্ৰিল। 2023 চনত কোন দেশে G20 বৈঠক আয়োজন কৰিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ভাৰত। কাকৈজানা অভয়াৰণ্য কোন জিলাত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বঙাইগাঁও। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ পাহাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, সিংহাসন। ভোৰতাল নৃত্য কোন জিলাত ডেভেলপমেণ্ট হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বৰপেটা। বছৰৰ আটাইতকৈ চুটি দিন কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 22 ডিচেম্বৰ। আছাম উমেন্স ইউনিভাৰ্চিটি ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, যোৰহাট। অসমত কিমানটা বাঁহৰ প্ৰজাতি পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 42টা। ধন্য নৰ তনু ভাল গ্ৰন্থৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আব্দুল মালিক। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।